সৰুপথাৰৰ ৰেলৱে বিভাগ আৰু ধনশিৰি মহকুমাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰেলৱে মাটিত অবৈধভাৱে বহু বছৰ ধৰি ব্যৱসায় চলাই থকা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ অভিযান আৰম্ভ কৰে। প্ৰায় ৭১খন ব্যৱসায় প্ৰতিষ্ঠান আৰু ১৭টা ঘৰত উচ্ছেদ চলায় ৰেলৱে প্ৰশাসনে। উচ্ছেদৰ পূৰ্বে ৰেলৱে বিভাগৰ জাননীৰ পাছতেই খালী কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে। যদি যোৱাৰ পিছত এইটো যাতে পাৰ্কিং হ'ব নালাগে, যদি পাৰ্কিং হয় তেতিয়াহ'লে আমাক বহিব দিব লাগিব। মইতো ডাইৰেক্ট কৈ আহিছোঁ কথাটো, যদি পাৰ্কিং হ'ব দিবলৈ হয় তেতিয়াহ'লে আমি বহিম, কিন্তু আমি এইটো দিম। কেলে আপোনালোকক আমি ক্লিয়াৰ লাগে কৰি দিছোঁ, ক্লিয়াৰ লাগে। আপোনালোকৰ ট্ৰেইন লাগে, কেইদিন আগত চেম্বাৰ্ছৰ মিটিং গৈছে, চেম্বাৰ্ছৰ আমি সদস্য আছোঁ। চেম্বাৰে কৈছে বোলে এইটো আঁতৰাই নিদিলে আমাৰ কাৰণে বিজি এক্সপ্ৰেছ নৰখে, শতাব্দী ট্ৰেইন নৰখে। আমিও চাম এতিয়া শতাব্দী আৰু বিজি কিমান দিনৰ ভিতৰত ষ্টে হয় বাৰু। ভালে ভাল, আমাৰ কাৰণে ভাল, এইটো আমি বহুত ধুনীয়া হেৰি কৰিছোঁ। কিন্তু 23 তাৰিখে ৰেলৱেৰ কৰ্তৃপক্ষৰ পৰা আৰু আমাৰ ধনশিৰি মহকুমা প্ৰশাসনৰ পৰা ৰেলৱে উচ্ছেদ অভিযান এটা চলোৱা হ'ল, য'ত নেকি 17টা ঘৰ আৰু 71খন দোকান, প্ৰায় 70টামান দোকান আজি মানে শান্তিপূৰ্ণভাৱে এটা উচ্ছেদ অভিযান চলোৱা হ'ল। আৰু মানুহখিনি আমাক সহায় কৰিছে, যিখিনি ইয়াতে স্থায়ী বাসিন্দা, যোনে বহুত বছৰৰ পৰা ৰেলৱেৰ মাটিত বহি আছিলে, তেওঁলোকেও মানে আমাক সহযোগিতা কৰিছে। কাৰণ এতিয়ালৈকে বস্তুটো শান্তিপূৰ্ণ হৈছে আৰু আমি দেখা পালোঁ যে লাষ্ট প্ৰায় 4-5 দিনৰ পৰাই তেওঁলোকে নিজৰ ঘৰৰ যিখিনি বস্তু আছে বা যিখিনি দোকানৰ যিখিনি আছে তেওঁলোকে লৈ গৈছে সেইখিনি, আৰু এতিয়ালৈকে শান্তিপূৰ্ণ। আৰু আশা কৰোঁ সন্ধিয়ালৈকে যেতিয়াই হওক বস্তুটো অভিযানটো যেতিয়ালৈকে চলে শান্তিপূৰ্ণ হৈ থাকিব। ইয়াতে এই মানে সঠিকভাৱে ৰেলৱে কৰ্তৃপক্ষই আপোনালোকক উত্তৰটো দিব পাৰিব। তথাপি মই জনাত ডাবল ট্ৰেকিঙৰ এটা পৰিকল্পনা এটা চলি আছে, য'ত নেকি আপোনালোকে গম পাই যে নাওজানতো সেইটোৰ কাৰণে মানে ডাবল ট্ৰেকৰ কাৰণে নাওজান চুঙাজান হওক বা আমাৰ বৰপথাৰত হওক, আৰু মই জনাত এটা বেৰেকৰ কিবা কথা কৈ আছে যে বেৰেক এটা চাগে তেওঁলোকে ৰেলৱে কৰ্তৃপক্ষই চাগে বেৰেক এটা নিৰ্মাণ কৰিব। তো আশা কৰোঁ যে যিখিনি কৰাৰ পিছত জেগাখনৰ আমাৰ উন্নতি হওক, ধনশিৰি জেগাখিনি যিখিনি সৰুপথাৰ জেগাখিনি উন্নতি হওক, সেইখিনিয়ে ক'ব লগা। সৰুপথাৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, ডেইলি টাইম অসম।